নমস্কাৰ, মই নয়নজ্যোতি আপোনালোক সকলোকে লাৰ্ণ হিষ্ট্ৰী ইউটিউব চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই আলোচনা কৰিম 1857 চনৰ বিদ্ৰোহৰ ওপৰত হ'ব পৰা 10টা সম্ভাৱ্য প্ৰশ্ন উত্তৰ। আহক আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ব 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ উত্তৰটো হ'ব 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কেনিং। লৰ্ড কেনিঙে 1856 চনৰ পৰা 1858 চনলৈকে ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দ্বিতীয় প্ৰশ্নটো হ'ব ভাৰতৰ প্ৰথমজন ভাইচৰয় কোন আছিল? ভাৰতৰ প্ৰথমজন ভাইচৰয় আছিল লৰ্ড কেনিং। লৰ্ড কেনিঙে 1858 চনৰ পৰা 1862 চনলৈকে গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৰ্থাৎ যিহেতু 1857 চনৰ বিদ্ৰোহৰ পাছত ভাৰতৰ যি অধিকাৰ বা ভাৰতৰ যি ৰাজনৈতিক অধিকাৰ কোম্পেনীৰ হাতৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পেনীৰ হাতৰ পৰা ব্ৰিটিছ ৰাজমুকুটৰ অধীনলৈ গ'ল আৰু পূৰ্বৰ গভৰ্ণৰ জেনেৰেলৰ হাতত যিহেতু ভাৰতৰ শাসনভাৰ নিয়ন্ত্ৰণ কৰা হৈছিল আৰু তাৰ ঠাইত ব্ৰিটিছ ৰাজমুকুটে গভৰ্ণৰ জেনেৰেলজনৰ ঠাইত ভাইচৰয় নিযুক্তি দিলে। অৰ্থাৎ গভৰ্ণৰ জেনেৰেলজনৰ পৰিৱৰ্তে ভাইচৰয় নিযুক্তি প্ৰথা আৰম্ভ কৰিলে আৰু সেয়েহে লৰ্ড কেনিং আছিল ভাৰতৰ প্ৰথমজন ভাইচৰয়। আজিৰ তৃতীয় প্ৰশ্নটো হ'ব চৰ্ত বিলোপ নীতি কোনে কেতিয়া প্ৰৱৰ্তন কৰিছিল? চৰ্ত বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল লৰ্ড ডেলহাউছিয়ে 1848 চনত। পূৰ্বতে মোৰ যিটো ভিডিঅ' আছিল 1857 চনৰ বিদ্ৰোহৰ কাৰণসমূহ আলোচনা কৰোঁতে তাৰ যি ৰাজনৈতিক কাৰণত মই চৰ্ত বিলোপ নীতিৰ ওপৰত আলোচনা কৰোঁতে কৈছিলোঁ যে চৰ্ত বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল লৰ্ড উইলিয়াম বেণ্টিংকে। আচলতে লৰ্ড উইলিয়াম বেণ্টিংকে চৰ্ত বিলোপ নীতি প্ৰৱৰ্তন কৰা নাছিল। চৰ্ত বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল লৰ্ড ডেলহাউছিয়ে 1848 চনত। যিহেতু মই এটা ভুল ইনফৰমেশ্যন দিলোঁ তাৰ কাৰণে মই ক্ষমা খুজিছোঁ আৰু এইটো আপোনালোকে ক্লিয়াৰ কৰি ল'ব যে চৰ্ত বিলোপ নীতি লৰ্ড ডেলহাউছিয়ে 1848 চনত প্ৰৱৰ্তন কৰিছিল আৰু চৰ্ত বিলোপ নীতিৰ জৰিয়তে কোম্পেনীয়ে মহাৰাষ্ট্ৰৰ ছাত্ৰা নামৰ প্ৰদেশখন পোনপ্ৰথমে অধিগ্ৰহণ কৰিছিল। আহক আমি পাছৰটো প্ৰশ্নলৈ যাওঁ। 4 নম্বৰ প্ৰশ্ন হ'ব কৰদমৈত্ৰী নীতি কোনে কেতিয়া প্ৰৱৰ্তন কৰিছিল? কৰদমৈত্ৰী নীতি প্ৰৱৰ্তন কৰিছিল সেই সময়ছোৱাৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ৱেলেছলিয়ে 1798 চনত। 1798 চনত লৰ্ড ৱেলেছলিয়ে কৰদমৈত্ৰী নীতি প্ৰৱৰ্তন কৰিছিল আৰু এই নীতিৰ অনুসৰি হায়দৰাবাদ প্ৰদেশখন কোম্পেনীয়ে পোনপ্ৰথমে অধিগ্ৰহণ কৰিছিল। পাছৰ প্ৰশ্ন বা 5 নম্বৰ প্ৰশ্ন সতীদাহ প্ৰথাৰ ওপৰত বাধা আৰোপ কোনে কেতিয়া কৰিছিল? সতীদাহ প্ৰথাৰ ওপৰত বাধা আৰোপ 1829 চনত লৰ্ড উইলিয়াম বেণ্টিংকে কৰিছিল ৰাজা ৰামমোহন ৰায়ৰ সমৰ্থনত। ৰাজা ৰামমোহন ৰায় এজন সংস্কাৰক বুলি আমি ক'ব পাৰোঁ। ৰাজা ৰামমোহন ৰায়ৰ সমৰ্থনত লৰ্ড উইলিয়াম বেণ্টিংকে সমাজত চলি থকা যি সামাজিক কুপ্ৰথা আছিল সতীদাহ প্ৰথা, সেই সতীদাহ প্ৰথাৰ ওপৰত বাধা আৰোপ কৰিছিল 1829 চনত। আমাৰ পাছৰ প্ৰশ্নটো হ'ব কুৱেশ্যন নম্বৰ 6। 6 নম্বৰ প্ৰশ্ন বিধৱা বিবাহৰ প্ৰচলন কোনে কেতিয়া কৰিছিল? বিধৱা বিবাহৰ প্ৰচলন লৰ্ড ডেলহাউছিয়ে 1856 চনত লৰ্ড ডেলহাউছিয়ে কৰিছিল আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সমৰ্থনত লৰ্ড ডেলহাউছিয়ে সেই সময়ছোৱাত তেওঁ গভৰ্ণৰ জেনেৰেল আছিল আৰু গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিয়ে 1856 চনত বিধৱা বিবাহৰ প্ৰচলন আৰম্ভ কৰিছিল। তাৰ পাছৰ প্ৰশ্ন হ'ব 7 নম্বৰ প্ৰশ্ন মংগল পাণ্ডে কোন আছিল? মংগল পাণ্ডে আছিল কোম্পেনীৰ অধীনত বা কোম্পেনীৰ আমোলত সেনাবাহিনীত কাম কৰা এজন চিপাহী আৰু তেওঁ আছিল 1857 চনৰ বিদ্ৰোহৰ প্ৰথমজন শ্বহীদ। পাছৰ প্ৰশ্নটো হ'ব কুৱেশ্যন নম্বৰ 8। 8 নম্বৰ প্ৰশ্ন চিৰস্থায়ী বন্দবস্তি কোনে কেতিয়া প্ৰৱৰ্তন কৰিছিল? চিৰস্থায়ী বন্দবস্তি লৰ্ড কৰ্ণৱালিছে 1793 চনত বেংগল মাদ্ৰাছ আদি ঠাইসমূহৰ ওপৰত চিৰস্থায়ী বন্দবস্তি নামৰ এখন ভূমিনীতি প্ৰৱৰ্তন কৰিছিল আৰু এই ভূমিনীতিখন চিৰস্থায়ী বন্দবস্তি বুলি এইকাৰণে কোৱা হয় কাৰণ এই ভূমিনীতিৰ যিসমূহ চৰ্ত আছিল সেই চৰ্তসমূহ চিৰস্থায়ী অৰ্থাৎ পাৰ্মানেণ্ট আছিল।
কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী খৰাং বতৰ আদিৰ সময়তো কৃষকসকলে কোনো ধৰণৰ ৰেহাই লাভ কৰা নাছিল ৰেহাই পোৱা নাছিল আৰু নিৰ্দিষ্ট সময়ত নিৰ্ধাৰিত যি কৰ সেই কৰ তেওঁলোকে নিৰ্দিষ্ট তাৰিখত নিৰ্ধাৰিত সময়ত তেওঁলোকে দিব লাগিছিল আৰু সেইকাৰণে সেই যিখন ভূমি নীতি আছিল সেই ভূমি নীতিসমূহৰ চৰ্তসমূহৰ ওপৰত নিৰ্ভৰ কৰি ভূমি নীতিসমূহক চিৰস্থায়ী বন্দোবস্তি বুলি কোৱা হৈছিল। পাছৰ কুৱেশ্যনটো হ'ব কুৱেশ্যন নম্বৰ 9 নম্বৰ প্ৰশ্ন ৰায়তবাৰী বন্দোবস্তি কোনে কেতিয়া প্ৰৱৰ্তন কৰিছিল? ৰায়তবাৰী বন্দোবস্তি প্ৰৱৰ্তন কৰিছিল কৰ্ণেল ৰিডে 1792 চনত আৰু এই যিখন ভূমি নীতি ৰায়তবাৰী বন্দোবস্তি বা ৰায়তবাৰী ভূমি নীতি ৰায়তবাৰী বন্দোবস্তিখন মাদ্ৰাজৰ বাৰমহল এলেকাৰ ওপৰত প্ৰধানকৈ আৰোপ কৰা হৈছিল আৰু ৰায়ত বুলি ক'লে আমি সাধাৰণতে যিসকল কৃষকসকলক ৰায়ত বুলি কোৱা হয় আৰু সেইকাৰণে ৰায়তবাৰী বন্দোবস্তি বুলি ভূমি নীতিখনক কোৱা হৈছে কাৰণ কৃষক বা ৰায়ত আৰু চৰকাৰৰ মাজত পোনপটীয়াভাৱে সম্পৰ্ক হৈছিল কাৰণ চিৰস্থায়ী বন্দোবস্তিত যি জমিনদাৰসকলৰ প্ৰভাৱ আছিল ৰায়তবাৰী বন্দোবস্তিত কিন্তু জমিনদাৰ বা মধ্যস্থতাকাৰীৰ প্ৰভাৱ ইয়াত নাছিল কৃষক বা ৰায়ত আৰু চৰকাৰৰ মাজত পোনপটীয়া সম্পৰ্ক হৈছিল আৰু তাৰ উপৰিও কৃষকসকলে তেওঁলোকে পুত্ৰসকলেও কৃষকসকলৰ যিসকল পুত্ৰ বা কৃষকসকলৰ উত্তৰাধিকাৰীসকলেও তেওঁলোকে যদি নিৰ্দিষ্ট সময়ত কৰ পৰিশোধ কৰি থাকে তেন্তে তেওঁলোকৰ পুত্ৰসকলেও সেই মাটিৰ ওপৰত তেওঁলোকে মালিকী স্বত্ব লাভ কৰিছিল। আজিৰ আলোচনাৰ শেষৰটো প্ৰশ্ন হ'ব যে ব্ৰাহ্ম সমাজ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল? ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায় 1828 চনত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ এজন সংস্কাৰক আছিল হিন্দু ধৰ্মীয় এজন সংস্কাৰক আছিল আৰু জৱাহৰলাল নেহৰুৱে তেওঁক দ্য মডাৰ্ণ মেন অফ ইণ্ডিয়া হিচাপে নামাকৰণ কৰিছিল অৰ্থাৎ দ্য মডাৰ্ণ মেন অফ ইণ্ডিয়া উপাধি তেওঁক প্ৰদান কৰিছিল। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হৈছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।